এয়া বৰ সাজি কাচি আছে যে কেনিবা যোৱা নে কিনো? এই অৰ্চিহঁতৰ ঘৰৰ পৰা সন্ধিয়াখিনি বাইদেৱে মাতিছিলে। অ সেই মাহঁত আহিলে যে তেতিয়া মই যাবলৈ নহ'লে বোলো এতিয়া পটককৈ গৈ আহোঁ। হয় নি? আপোনাৰ আহি চাহকাপ দিম হ'ব নাই বাৰু? হ'ব দিয়া, মই বনায়ে খাম। মই আহি দিমহি বাৰু। হ'ব দিয়া। পটককৈ গৈ আহোঁ, মোৰ বেছি দেৰি নহয় বাৰু। হ'ব দেই। পাৰিলে সোনকালে আহিবা যদি দিগদাৰি নহয়। 5 minutes later. দাদা কি কাম কৰি দিছিলে ইমান গধুৰ? মই আহিলো। Oh no! কি কৰি আছিলে আপুনি? একো নাই কৰা, এই মোবাইলতে কিবা চাইছিলোঁ। কি হ'ল মনটো বেয়া নি? নহয়। কি? আমি মানে এতিয়া কথা এটা পাতি আছিলোঁ। কি? নতুনকৈ যে ওলাইছে যে চিনেমাখন যে কিবা কাশ্মীৰ পণ্ডিতৰ কথা যে কাশ্মীৰ ফাইলছ? সেইখনৰ কথাকে পাতি আছিলোঁ। আৰু বোলে বৰ ভাল হৈছে বোলে। হয় নি? সেই মানুহ গৈছে চাবলৈ বোলে। এই টাউনত দি আছে যে হলত মানুহবোৰ চাবলৈ গৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও ফটো দিছে চাই পেলাই। চালে? তাৰপিছত সেই চবকে এতিয়া চৰকাৰী চাকৰিবোৰ অৰ্ধশ্ৰুতি দিছে চিনেমাখন চাবলৈ। পিছদিনা খালি টিকেটটো দিবহি লাগিব। হয় নি? মানে ভাল আমি আকৌ চৰকাৰী চাকৰি নকৰোঁ নহয়। আমি চাবলৈতো পাওঁ। সেইটো হয়। মানে এইটোৱে বুজাইছে যে চিনেমাখন ভাল। ভাল নি? আমিও চামগৈ বোলো। আনতে চাই আহিমগৈ দেই। হয় নি? কাইলৈ যাম দেই। হয় নি? ঠিক আছে তেতিয়া। হ'ব কাইলৈ যাম। কিবা এটা বনাব দিবা। চাহ। কাশ্মীৰ ফাইল চাগে। তেলত যাব 400 টকা। তাৰপিছত মুভি টিকট কিনিব লাগিব, তাত গ'ল 600 টকা। টোটেল 1360 টকা কাশ্মীৰ ফাইলছৰ নামত খৰচ। কাইলৈ বুজিছা, কাইলৈ আমি তালৈ নাযাওঁ। কেলে? তোমাক মই চিনেমাখন আজিয়ে দেখাই দিওঁ। আজি ক'ত চাম আকৌ? মই হেৰি কৰিছোঁ নহয়, ডাউনলোড কৰিছোঁ আকৌ। মোবাইলত? মোবাইলতে আজিকালি এইবোৰ হেৰি নহয় আৰু জানাই দেখোন আৰু। আজি ৰাতি চাব নি? আজি ৰাতিয়ে দেখাই দিম আকৌ। তোমাৰ আকৌ কেলে আৰু কাইলৈ লৈ ৰখিব লাগে, হয় নাই? আজিয়ে চাই দিম। আজি ৰাতি চাম। মই আজি সোনকালে ভাত বনাম তেতিয়া। হয় নি? সোনকালে ভাত পানী বনাই আজৰি হৈ থাকিম, একদম চিনেমা চাম আজি। ঠিক আছে। Later that night. হা চালেই আপুনি?